নমস্কাৰ সকলোকে মাকন কৰ্মকাৰ ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি লক্ষ্মী পূজা উপলক্ষে আয়োজন আৰু উদযাপন সৰুকৈ কৰা হৈছিল ঘৰত, কাৰণে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। ভাবিলোঁ প্ৰত্যেকে ইউটিউবত ভিডিঅ' দিয়ে, ময়ো ভ্লগ এটা বনাওঁ বুলি। যদি ভিডিঅ'টো ভাল পায় শেষলৈকে চাব। লক্ষ্মী পূজা বুলি ক'লে বহুত কাম ওলায়। মই শুই উঠিয়েই পকা মুচিবলৈ লাগিছোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে। আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি থকাৰ কাৰণে মই মগ দি মোচা নাই, কাৰণ মগ দি মুচিলে সোনকালে নুশুকায়। কাপোৰ মেৰিয়াই লৈ মুচিলে শুকানকৈ মুচি উলিয়াই ল'ব পাৰি, আৰু মগ দি মুচিলে শুকানকৈ মুচিব নোৱাৰি আৰু সময়ো লাগে শুকাবলৈ। কাৰণে মই কাপোৰ মাৰিডালত বান্ধি লৈ মুচিছোঁ। ফাইনেলি মোৰ পকা মোচা হ'ল। মই গোটেইটো দেখুওৱা নাই, অলপ অলপকৈ দেখুৱাইছোঁ। এতিয়া ঘৰ সৰা ঝাৰু, চোতাল সৰা ঝাৰু আৰু ডলা, বেলনা পিৰা আদি মই ভালদৰে ধুই লৈছোঁ। পিছত এইবোৰ বস্তু লক্ষীয়ে বাস কৰা বুলি শুনিছোঁ, কাৰণে আনদিনাখনতো ধোৱা হয়েই, লক্ষী পূজাৰ দিনাখনো ধূপ ধূনা কৰা হয়, কাৰণে ধুই লওঁ। মই ভ্লগটোত অলপ অলপহে দেখুৱাইছোঁ, আৰু বহুত কিবা কিবি ধুবলগীয়া থাকে। শিলপতা, এনেকৈ জাবৰ পেলোৱা, বা আমি চাউল জোখ-মাখ কৰা টেমা, বা এনেকৈ পাত্ৰ থাকে। আমাৰ ঘৰততো টেমাই ব্যৱহাৰ কৰোঁ। কামবোৰ হোৱাৰ পাছত মই গাটো ধুই ল'লোঁ। এতিয়া মই বনাবলৈ লৈছোঁ পায়স যিহেতুকে প্ৰত্যেকেই জানে বনাবলৈ, কাৰণ সকলোৰে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ। মই কেনেকৈনো বনাওঁ আহকচোন চাওঁ। তাৰ কাৰণে মই পাত্ৰ এটাত গাখীৰ ঢালি দিছোঁ, আৰু লগতে পানী অকণমান দিছোঁ, আৰু তেজপাত কেইখিলামান দি লগতে ইলাচি মাজতে ফালি লৈ দিছোঁ। মই জহা চাউলখিনি ভালদৰে ধুই অলপ দেৰি তিয়াই থৈ দিছিলোঁ। এতিয়া ধুই লোৱা চাউলখিনিও লগতে দি লৈছোঁ। যেতিয়ালৈকে পায়স হৈ আছে, মই তেতিয়ালৈকে পানী পিঠাৰ কাৰণে অকণমান চাউল গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰি লোৱা হৈ গ'ল। ইয়াতে মই অকণমান চেনি দি ভালদৰে ফেটি লৈছোঁ। আনফালে আমাৰ পায়সো হৈ আছে। মই অকণমান দেৰি লৰাই লৈ এতিয়া দিছোঁ চেনি। আৰু লগতে দিছোঁ কিচমিচ। অকণমান লৰাই লৈ এতিয়া দিছোঁ ৰুকি লোৱা নাৰিকল অকণমান, আৰু মিহিকৈ কাটি লোৱা নাৰিকল অকণমান। অকণমান দেৰি লৰাই লোৱাৰ পিছত মই ঢাকনখন মাৰি লৈ ছাইডত নমাই লৈছোঁ। আমাৰ পায়স হৈ গ'ল বনোৱা। এতিয়া বনাম পানী পিঠা। তাৰ কাৰণে মই পেন এখন পাতি দিছোঁ, আৰু লগতে দিছোঁ ঘিউ অকণমান। যেতিয়ালৈকে পানী পিঠা হৈ আছে, সিমান দেৰিলৈকে মই মগু দাইল আৰু চাউলখিনি ভালদৰে ধুই তিয়াই থৈ দিম খিচিৰিৰ কাৰণে অলপ দেৰিলৈকে। সৰু ডাঙৰকৈ কেইবাটাও পানী পিঠা বনাই লোৱা হৈ গ'ল। এতিয়া মই খিচিৰিৰ কাৰণে চচপেন এখনত পানী পাতি দিছোঁ গেছত। পানী গৰম হোৱালৈকে মই পেন এখন পাতি লৈ দিছোঁ মিঠাতেল, আৰু দিছোঁ লগতে জোখমতে পাঁচফোৰণ, লগতে দিছোঁ শুকান জলকীয়া আৰু তেজপাত কেইখিলামান। আৰু
কেইডোখৰমান আলু দিছোঁ, কাৰণ খিচিৰিটো খাওঁতে আলু এপিচমান পালে বেছি ভাল লাগে খাই। অলপ দেৰি লৰাই লোৱাৰ পিছত দিছোঁ পিচি ৰখা আদা ডাঙৰ চামুচেৰে 2 চামুচ। মই সম্পূৰ্ণ নিৰামিষ খিচিৰি বনাইছোঁ কাৰণে আদাৰ পৰিমাণটো অকণমান বেছিকৈ দিছোঁ। এতিয়া দিছোঁ ধুই ৰখা মগু দাইলখিনি। মই একেবাৰে দিয়া নাই, অলপ অলপকৈ দি ভালদৰে ভাজি ল'ম। মই আনদিনাখন খিচিৰি বনালে চাউলখিনি দাইলৰ সৈতে ভাজি লওঁ, কিন্তু আজি পাথৰটো সৰু হোৱাৰ কাৰণে ভাজি লোৱা নাই। যদিও খিচিৰিটো খাবলৈ বিৰাট ধুনীয়া হৈছিলে। ইফালে মই পাতি ৰখা পানীখিনিও গৰম হৈ গ'ল। মই ধুই ৰখা চাউলখিনি এতিয়া দি দিছোঁ আৰু অকণমান দেৰি লৰাই লৈ ভাজি লোৱা দাইলখিনিও দি আকৌ এবাৰ লৰাই লৈছোঁ ভালদৰে। অলপ দেৰি পাছত দিছোঁ জোখমতে নিমখ। মই শুদ্ধ নিমখহে ব্যৱহাৰ কৰিছোঁ আৰু লগতে দিছোঁ হালধি, জিৰা গুড়ি আৰু ধনিয়া গুড়ি লগতে দি লৈছোঁ জোখমতে। অলপ দেৰি লৰাই লোৱাৰ পিছত উতল আহিলে ডাঙৰ চামুচেৰে 1 চামুচ ঘিউ যোগ কৰি দিছোঁ। আৰু অকণমান দেৰি এনেদৰে লৰাই লোৱাৰ পিছত মই গেছটো অফ কৰি খিচিৰি নমাই ল'লোঁ। পূজাৰ শৰাই ভাগত যিখিনি বস্তু বনালোঁ মই গোটেইখিনি আগবঢ়ালোঁ। মই এনেই ভ্লগ নবনাওঁ, আজি ভ্লগ বনালোঁ। কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদি কমেণ্ট কৰিবলৈ এলাহ পায় প্লিজ লাইক এটা কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। লক্ষ্মী আইয়ে সকলোকে ভালে কুশলে ৰাখক, ধন সম্পত্তিৰে সকলোৰে ঘৰ দুৱাৰ ভৰি পৰক, তাৰে কামনা লক্ষ্মী দেৱীৰ চৰণত।